हेलो वेलकम बैक टू माय यूट्यूब चैनल। काली आगर ब्लॉग तो आपलोके चाले तात कोৱা নাছিলো আমি কলৈ গৈ আছো। আমি গৈ আছো কেদাৰনাথ আৰু এয়া আমি আছো দেহৰাদুন এয়াৰপৰ্টৰ বাহিৰত। তাতে কেমেৰা আৰু ফটোগ্ৰাফি ভিডিওগ্ৰাফি আৰু ফটোগ্ৰাফি এলাউ নাই, সেইকাৰণে আমি তাত একো কৰা নাই তেনেকুৱা। আৰু এয়া বাহিৰলৈ ওলাই আহিলো আৰু এতিয়া আমি গৈ আছো এয়া ওয়েলকাম টু উত্তৰাখণ্ড। আৰু এতিয়া আমি গৈ আছো হৰিদ্বাৰলৈকে। আমি এনেকৈ টেক্সি লৈ গৈছোঁ আৰু টেক্সি ভাড়া কৰি পেলাই আমি হৰিদ্বাৰলৈ গৈছোঁ। হৰিদ্বাৰৰ পাছত আমি তাতে থাকিম হৰিদ্বাৰত আজি গংগা আৰতি চাম। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি পালোহি হৰিদ্বাৰ আৰু ইয়াতে এনেকৈ হোটেল চালোঁ, কাৰণ ইয়াত অলপ বাৰ্গেনিং কৰিব লাগে হোটেলবিলাকত, তেতিয়াহে পায়। বহুত বেছি চিঞৰ বাখৰ হৈ আছে, মই ভিতৰত যোৱা কথা বাহিৰত ইমানেই হুলস্থুল হৈ আছিলে, সেইকাৰণে মই ভালকৈ একো ক'বই নোৱাৰিলোঁ। আৰু এতিয়া আমি ৰুম বিচাৰি ইয়াতে ল'লোঁ আৰু আমাৰ দুজনী মাত্ৰ 1500 টকা, সেইকাৰণে আমাৰ লাগিলে আমাৰ বাজেটৰ ভিতৰত আছে, সেইকাৰণে আমি এইটো ৰুমেই ল'লোঁ। নহ'লে আৰু চাব পাৰিলোহেঁতেন, কিন্তু সেইটো চায়ে গৈছোঁ। কিন্তু এতিয়া আমি ইয়াত এয়া আমি ৰেডি হৈ গ'লোঁ গংগা আৰতি চাবলৈ। এতিয়া আমি যাওঁ গংগা আৰতি চাবলৈ। এয়া মই পিন্ধিছোঁ এযোৰ আৰু এই পিন্ধিছে এযোৰ। কেনেকুৱা লাগিছে জনাব। ভাল লাগিছে, নিজে কৈ লৈছোঁ। আৰু বাকী লগ পাম তাত গৈ। বাবা এয়া ওলালোঁ আৰু গৈ পাই ইয়াৰ পৰা বেছি কম নহয়, 1 কিলোমিটাৰমান হ'ব, 1 কিলোমিটাৰমান হ'ব। তালৈ গৈ পেলাই ইয়াৰ পৰা ৰিক্সাত যাব লাগিব আৰু তাতে গৈ পেলাই আকৌ দেখাম গংগা আৰতি। কি তলত আছে, তলত লিফ্টত গুচি যাওঁ। এয়া আমাৰ ৰুমৰ পৰা ওলাই একেবাৰে টাউনতে আছে আমাৰ ৰুম, আৰু চাগে এতিয়া আমি এইফালে যাব লাগিব। এয়া আমি ৰিক্সাত আহিলোঁ আৰু ৰিক্সাত আহোঁতে ইয়ালৈকে 20 টকাকৈ ল'লে। ইয়াত এনেকৈ ধেৰ ৰিক্সা থাকে আৰু তাৰ পৰা আমাক ৰিক্সাতে আনিলে। আৰু এতিয়া ৰিক্সাত মানে আনিছে আমাক, তেওঁ কৈছে যে সোনকালে যাব লাগে, তেতিয়াহে মানে জেগা পায় বহিবলৈ, নহ'লে ইমানেই মানুহ হয় জেগাই নাপায় মানে। এতিয়া আমিও যাওঁ। মোৰ কাণফুলি তলা খুলি পৰি গ'ল, এতিয়া আকৌ কাণফুলি বিচাৰি ইয়াত আছে, ইয়াৰ পৰাই লৈ লওঁ। ক'তো নাই কাণফুলি, ভাবিছিলোঁ কাণফুলি এযোৰ কিনি পেলাই ইয়াত তলাটো লগাই ল'ম, কিন্তু ক'তোৱে নাই। চাবি দেই কাণফুলি। এনেকুৱাবিলাক দোকান ঢেৰ আছে, কিন্তু ইয়াত কাণফুলি নাই। আৰু এইফালে এনেকুৱা ঢেৰ কিবা কিবি দোকান আছে। दीपक जला के ये जला के गंगा जी में छोड़ना और एक लीजिए। ঘাটলৈ অহাৰ সময়ত একেবাৰে মন কৰিব যাতে আপোনাক কোনেও জোৰ জবস্তি ফুড দি পেলাই হওক বা কিবা এটা বস্তু দি পেলাই হওক যাতে পইচা ল'ব নোৱাৰে, কাৰণ বহুত বেছি লয়। ভণ্টিয়ে তেনেকৈ ৰৈ পেলাই ফটো মাৰি থাকোঁতে তাইক পটককৈ সেই ফুডটো দি থৈ গ'লহি। তাৰপাছত তাইক 100 টকা বিচাৰিছে আৰু দিয়াৰ পাছততো দিবই লাগিব। সেইকাৰণে একদম মনত ৰাখিব যাতে তেনেকৈ কোনেও পইচা আপোনাৰ পৰা ল'ব নোৱাৰে। আৰু বাকী যেতিয়ালৈকে গংগা আৰতি নহয় তেতিয়ালৈকে মানুহবিলাকে এনেকৈ আপোনালোকক ক'বলৈ আহিবই পূজা দিবৰ কাৰণে পইচা ইমানটো লাগিব, বা আপোনাক সেইখিনিত পূজা কৰিবৰ কাৰণে পইচা লাগিব, কিন্তু আপোনালোকে সেইবিলাক একো নকৰিব। ধুনীয়াকৈ তাতে ৰখি থাকিব কাকো পইচা পাতি নিদিয়াকৈ। পাছত নিজে আপোনালোকে সময়ত পাবই সুবিধা। গংগা আৰতি হৈ গ'ল, এতিয়া আমি চালোঁ আৰু এনেকৈ বহি আছোঁ ইয়াতে। আহিব আপোনালোকো, মন
ভাল লাগিলে পইচা আমি কাকো দিয়া নাই পইচা দি পেলাই একো কৰা নাই তথাপিতো মানে নিজৰ মনটোৱে বহুত ভাল লাগিলে এইফালে কিমান বেছি মানে মানুহ বহুত মানুহ আৰু আচৰিত লাগে সদায় যে এনেকুৱাই ভিৰ হৈ থাকে এতিয়া আমি আহিছোঁ ঘাটৰ ওচৰতে থকা মাৰ্কেটখনলৈ ইয়াতো বহুত কিবা কিবি দোকান আছে খোৱা বস্তু কিনা বস্তু মানে পিন্ধা বস্তু বাকী এইবিলাকে গোটেই হেৰিখন বজাৰখন ভৰি আছে তো আপোনালোকে ইয়ালৈও আহিব পাৰে ইয়াত আহি কিবা কিবি খাওঁ বুলি ক'লে খাব পাৰে আমিও খালোঁ ব'লক চাওঁ কেনেকুৱা লাগিছে কেইটকামান লাগিছে এতিয়া আমি আছো আৰোৰা কুলফি ভাণ্ডাৰ আৰু ইয়াত খাম ফালুদা চাওঁ কেনেকৈ বনায় तो ये कुल्फी है ना कुल्फी हाँ ये किससे बनती है राइस है ना राइस राइस फ्लावर से रूअफ़ज़ा रोज वाटर ये क्या है ये रबड़ी है रबड़ी एक खाली ग्लास देना थोड़े एक ग्लास में पानी भी दे थैंक यू ফালুদা বহুত দিনৰ পৰা ভাবি আছিলোঁ ফালুদা খাম আজি খালোঁ এইবিলাক দোকান নেকি নহয় এতিয়া 8টা বাজিছে কিন্তু ইয়াৰ মানুহ মানে শেষে হোৱা নাই ইমানেই মানুহ আছে এইবিলাক সেই মানুহ আছে আৰু আমিও এতিয়া যাওঁ কাৰণ আকৌ কাইলৈ ৰাতিপুৱা আমি সোনকালে ওলাব লাগিব 7টা মানতে ওলাব লাগিব সেইকাৰণে এতিয়া যাওঁ সোনকালে আৰু সেয়াই বাকী চাই থাকোঁ আমাৰ ব্লগটো আজি গংগা আৰতি ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ